টিকেটছ পালে বুলি, কিন্তু সি অনলাইন টিকেটছ নাপালে, পূৰা ফুল আছিলে। আমি সেইকাৰণে ভিতৰলৈ যাব নোৱাৰিলোঁ, বাহিৰৰ পৰাই আমি ফুৰিছোঁ এতিয়া। আৰু এইফালে আছে ৰোমান ফ'ৰাম আৰু কি আছিলে এইফালে পেলেটিন হিল আৰু এইফালে আছে এইটো আৰ্ক কনষ্টেণ্টিন। আৰু আমি এতিয়া ইয়াতে কলেজিয়ামটোৰ চাৰিওফালে এটা ৰাউণ্ড মাৰিম আৰু মাৰি পেলাই আমি এই আপলৈ যাবলৈ ট্ৰাই কৰিম। আমি কলেজিয়ামটোৰ পৰা এটা ৰাউণ্ড মাৰিলোঁ, চক্কৰ এটা। মেজেষ্টিক হয়, ইমান ধুনীয়া আৰ্কিটেকচাৰটো, কিন্তু ইয়াতে টাইমিং আছে একচুৱেলি। টিকেটছবিলাক এদিন দুদিন আগতে বুক কৰিব লাগে, আৰু এতিয়া এপ্ৰিলতে মই আজিৰ কাৰণে টিকেট নাপালোৱে। একচুৱেলি পোৱাহেঁতেনো আমাৰ অলপ প্ৰব্লেম এটা হ'লহেঁতেন, কাৰণ বহুত লম্বা লাইন মই দেখিছোঁ, ভিতৰত এণ্ট্ৰি লাইনবিলাক লম্বা, আৰু ইয়াতে মানে কি হয়, এটা সময়ত কিমান 3000 নে কিমানহে মেক্স মানে এণ্ট্ৰি দিয়ে এটা পইণ্টত, এটা টাইম স্লটত। চ' সিমানটো যদি ফুল হৈ যায়, তাৰ বাকীখিনিক ৰখাই থৈ দিয়ে। চ' এৰাউণ্ড 1.5 আৱাৰ 2 আৱাৰ ৰ'ব লাগে। আৰু আমাৰ তেনেকৈ ৰোৱা এক্সপিৰিয়েঞ্চ বেয়া বাচ্ছাৰ লগত। এবাৰ আইফিলত কান্দি অৱস্থা নাইকিয়া কৰিলে। চ' সেইকাৰণে অভিয়াছলি আমি বাহিৰৰ পৰা চাইছোঁ এতিয়া। আৰু এইফালে এতিয়া আমি আকৌ নামি যাম ষ্টেপেদি, এইফালে ৰোমান ফ'ৰামটো সোমামগৈ। আৰু এইটো মোৰ পিছফালে, আমাৰ পিছফালে কলোজিয়াম, পূৰা এটা ফুল চক্কৰ এটা মাৰি দিলোঁ, একদম পূৰা চাৰ্কেল এটা মাৰি পেলাই চালোঁ বাহিৰৰ পৰা। বিৰাট ধুনীয়া, মেজেষ্টিক একদম। ভিতৰৰ পৰা চাগে আৰু ভাল লাগিব। ডেট ইজ ফৰ দ্য নেক্সট টাইম। এতিয়া আমি এইফালে খোজকাঢ়ি যাওঁ। এইটো দেখিছে সন্মুখত ৰোমান ফ'ৰাম। চ' কলোজিয়াম পাৰ কৰি এইফালে পাহাৰ এটা বগাই আহি ওপৰ পালোহি। ইয়াতে এটা চাৰ্চ আছে আৰু ৰাস্তা শেষ। আমি ভাবিছিলোঁ ফ্ৰী এণ্ট্ৰি থাকিব পাৰে ছাইডেদি ৰোমান ফ'ৰাম আৰু পেলেটাইন হিলৰ, কিন্তু লুকছ লাইক দেৰ ইজ নান। মানে আপুনি ফ্ৰী সোমাব নোৱাৰে, টিকেট কাটি সোমাব লাগিব। টিকেট ল'লেওনো কি হ'ব, এইটো চাওক, ৰোমান ফ'ৰাম আৰু পেলেটাইন হিলত সোমাবলৈ কেনেকুৱা দীঘল লাইন, আৰু এয়াৰপৰ্ট ষ্টাইল ছিকিউৰিটি হয় ইয়াতে আপুনি টিকেট থাকিলেও এই দীঘল লম্বা লাইনটো কৰিব লাগিব। একদম তাৰ পৰা আৰম্ভ হৈছে কলিজামৰ এণ্ট্ৰিৰ পৰা। এইটো লাইনত কমচে কম 1 ঘণ্টা লাগিব, কাৰণ আগফালে আপোনাৰ ইয়াতে এয়াৰপৰ্ট লেভেল ছিকিউৰিটি, গোটেই বেগ চেক চেক হয় এক্সৰে দি ইয়াতে ভিতৰত সোমাবৰ কাৰণে। ইনফেক্ট মই এতিয়া যিমানটো বাহিৰৰ পৰা যিমানটো দেখিলোঁ, ৰোমান ফ'ৰাম ইজ জাষ্ট লাইক গ্ৰীচত যে আমি ৰোমান আগোৰা এণ্ড গ্ৰীক আগোৰা চাইছিলোঁ, একজেক্টলি ছেইম থিং। ইটছ এ মাৰ্কেট প্লেচ। চিটিখনৰ চিটিখন পুৰণা চিটিখনৰ মাজত এটা মাৰ্কেট প্লেচ আছিলে, সেইটোৱে হৈছে ৰোমান ফ'ৰাম। আমি যিটো গ্ৰীক আগোৰা ৰোমান আগোৰা চাইছিলোঁ এথেন্সত, ছেইম সেইটো সেই বস্তুটোৱে। চ' ইমান এটা একো মিছ কৰা নাই। আৰু ইফালে আমি আৰু এটা ৰাউণ্ড মাৰিম বাহিৰেদি। আৰু পেলেটাইন হিলটো জাষ্ট পাৰ্কৰ নিচিনা এখন ডাঙৰ পাহাৰ টাইপৰ, তাত কিবা কিবি আছে আৰু গ্ৰীণ। এতিয়া আমি আগবাঢ়ি যাওঁ অলপ। উই আৰ গোয়িং ডাইৰেক্টলি টু ভেটিকান। বাছত আহি পেলাই ভেটিকানৰ ষ্টপটোত নামিলোঁ। যদি কেনেকুৱা লাগিছে? বিৰাট বঢ়িয়া লাগিছে। গোটেই চিটিখন ইমান ধুনীয়া। ভিতৰত সোমোৱা নাই, কিন্তু বাহিৰৰ পৰা যোনটো ভিউ হয় বিৰাট ধুনীয়া হয় ভিউটো। এইটো আপোনাৰ আৰ্ক চেণ্ট এঞ্জেলোছ কেচল আৰু এখন টাইবাৰ। ফ্ৰেছ লাগিছে ন? ইয়াতে বতাহ মাৰি আছে একদম ধুনীয়া। ৰ'দটো লগা নাই। কি কয়, ভিডিঅ'ত কেনেকুৱা আহিছে ক'ব নোৱাৰোঁ, কিন্তু যেতিয়া নিজৰ চকুৰে দেখি নহয় বস্তুটো বিৰাট ইমান ধুনীয়া লাগে নহয়, বুজাব নোৱাৰি। ইয়াতে নামাৰ লগে লগে নহয় বহুত মানুহে সোধে ভেটিকান সোমাবৰ কাৰণে টিকেটছ লাগে নেকি বুলি, ডাইৰেক্ট এণ্ট্ৰি। মই কালি একচুৱেলি গুগলত চাইছিলোঁ, ইটছ এ স্কেম। চব টিকেটছ অনলাইন পায়। ইয়াতে যদি কোনোবাই সোধে ভেটিকানৰ কাৰণে, এইটো টিকেট লৈ পেলাই ক'ত কি গায়ব হ'ব নাজানো, মুঠতে আপোনাৰ পইচা এনে যাব চাগে। চ' ন' থেংক ইউ গ্ৰাচিয়াছ। তাৰপিছত এতিয়া আমি গৈ আছোঁ টুৱাৰ্ডছ ভেটিকান চিটি।
হৈছে আপোনাৰ St. Peter's Basilica, the largest church. Christianity আটাইতকৈ ডাঙৰ church এইটো। Vaticanৰ one of the most popular place. Vatican City আৰু এইটো মোৰ পিছফালে আছে এতিয়া St. Peter's Basilica এইটো দেখিছে আপোনালোকে আমি ভিতৰলৈ নাযাওঁ কাৰণ লাইনটো যিমান দীঘল নহয় দেখিয়ে মানে লাইনটো দেখুৱাব আপোনালোকক দেখিয়ে মোৰ চব ঘূৰাই গৈছে এতিয়া আমি লাইনৰ ফালে এনেই যাম টাইম পাছ কৰিবলৈ আৰু ইয়াত দেখিছে নাই গ্ৰুপ টুৰ্ছ এয়া ঝাণ্ডা লৈ লৈ একদম এখন ফ্লেগ এখন থাকিব অ' ৰাম এইবিলাকে আটাইতকৈ দিগদাৰ কৰে এনেকুৱা ডাঙৰ ডাঙৰ গ্ৰুপ যায় নহয় এনেকুৱা এটা গ্ৰুপৰ পিছত ফচিলে এনেই আধা ঘণ্টা এটা গ'ল আৰু বাহিৰৰ পৰা ইমান ধুনীয়া পিছত আৰু ভিতৰত কেতিয়াবা বুঢ়া কালত আহিম আৰু ভিতৰবিলাক এনজয় কৰিব St. Peter's Basilicaৰ ছাইডতে বৰ ধুনীয়া জেগাটুকুৰ আছে খালি একদম গছৰ তলত ছাঁ ধুনীয়া বাহিৰত ৰেষ্টুৰেণ্টবিলাক আছে ইয়াতে লাঞ্চ কৰিব বহিছোঁ কিবা এটা খাই লওঁ ভোক লাগিছে তাৰপিছত আকৌ আগবাঢ়িম লাঞ্চ কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ক'লৈ গৈ আছোঁ Sistine Chapel মোৰ নামবিলাক একেবাৰে মনত নাথাকে মই সেইকাৰণে চন্দনক সুধি থাকোঁ কি হয় St. Peter's Basilicaৰ বেক চাইডে আছে Sistine Chapel বাহিৰৰ পৰাই চাই মোষ্ট প্ৰবেবলি কাৰণ Sistine Chapelত সোমাবলৈ টিকেটছ আছে প্লাছ লাইন থাকিব প্লাছ বাচ্চা লৈ পেলাই দিগদাৰী একেটাই আৰু ইয়াতে চবতে একেটাই প্ৰব্লেম Sistine Chapel চাই পেলাই আমাৰ ভেটিকান সামৰণি we are going back to Roma ইয়াতে আমি ফ্ৰিজ মেগনেট এটাও কিনিলোঁ ভেটিকান মুখতে এজন গাইড আছিলে অফিচিয়েল হয় ভেটিকানৰ তেখেতে ক'লে যে Sistine Chapel বাহিৰৰ পৰা একো চাব নোৱাৰি এই মস্ত ৱালখন যে দেখিছে এইখনৰ ভিতৰত আছে গতিকে বাহিৰৰ পৰা চাবলৈ হ'লে অকল ৱালখনে দেখিম যদি চেপেলটো চাবলৈ মন আছে তেনেহ'লে টিকেট এটা কৰি ভিতৰলৈ যাব লাগিব 17 ইউৰোজ চ' যাওঁ টিকেট এটা কৰোঁ অলপ ভিতৰখন চাই যাওঁ কাৰণ Sistine Chapelটো বহুত ধুনীয়া বুলি শুনিছোঁ Sistine Chapelটো চাবৰ কাৰণে ট্ৰাই কৰিলোঁ অনলাইন টিকেট ল'বলৈ গোটেই পেজটো যায় লাষ্ট পেজত আটকি যায় লাষ্ট পেজত মানে হেৰি কৰিব নোৱাৰি পে'মেণ্ট কৰিব নোৱাৰি বাদ দিলোঁ সেইকাৰণে দুটা ট্ৰাই কৰিলোঁ তাৰপিছত বাদ দিলোঁ এতিয়া ঘূৰি গৈ আছোঁ এতিয়া অ'কে হৈ গ'ল আমাৰ এতিয়া আমি বাছত উঠি পেলাই পূৰা এটা চক্কৰ মাৰিম আৰু তাৰপিছত আমি কালি যিটো ষ্ট্ৰীটত গৈছিলোঁ শ্বপিং ষ্ট্ৰীটটোত সেইখিনিতে বিৰাট ধুনীয়া কি বুলি কয় ফাউণ্টেইন এটা আছে সেই জেগাখিনিত নামিম আবেলি সময়ত তাতে অকণমান খোজকাঢ়িম আৰু তাৰপিছত আমি ডাইৰেক্ট যাম ক'ত Piazza Venezia ইয়াতে ষ্টেপছ বহুত আছে আৰু আমাৰ লগত ষ্ট্ৰলাৰ আছে চ' আমি ওপৰলৈ যাব নোৱাৰোঁ এইখিনি জেগা কিন্তু বাহিৰৰ পৰাই বৰ ধুনীয়া দেখে আৰু গোটেই জেগাখিনি বিৰাট ভাল লাগিছে এতিয়া আবেলি সময়ত এইখিনিতে আমি খোজকাঢ়ি পেলাই অলপ ঘূৰিম আৰু এতিয়া
আমি পিয়াজা দি স্পেনিয়া আৰু ট্ৰেভি ফাউণ্টেইনৰ মাজে মাজে এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু ইয়াৰ পৰা আমাৰ হোটেল 2 কিলোমিটাৰ তো আমি ভাবিছোঁ বাছটাকে এতিয়া লাষ্ট বাছ গুচিয়ে গ'ল আমি ভাবিছোঁ আমি সেইকাৰণে খোজকাঢ়িয়ে যাওঁগৈ লাহে লাহে আৰু এইখিনিতে আমি আমাৰ ৰোমৰ ট্ৰিপটো এইখিনিতে আমি সামৰণি মাৰিছোঁ আকৌ আপোনালোকক গৈ লগ পামগৈ ফ্লৰেন্সত বাই